হাই এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? মোৰো ভালেই। পিহু যোৱা আকৌ তুমি, যোৱা। কি হ'ল? যোৱা আকৌ। এফালে আমাৰ পিহু বেটি। কি কৰিছা বেটি? হাই কোৱা, হাই কোৱা। আজি ভাবিছোঁ কিবা এটা ৰান্ধো, তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লকচোন চাওঁ আজি মই কি ৰান্ধো। মানে এনেই চিম্পুলকৈ ৰান্ধিম, কোনো মছলা ব্যৱহাৰ নকৰাকৈ, কাৰণ ইমান মছলা খোৱাটো ভাল নহয় ন, সেইকাৰণে চিম্পুলকৈ কিবা এটা ৰান্ধিম, আপোনালোকৰ লগতকো দেখাওঁ। ব'লক তেন্তে চাওঁ, ভিডিঅ'টো আগলৈ চাই থাকক। মই এখন কণীৰ তৰকাৰী বনাবলৈ লৈছোঁ। তাৰ কাৰণে লৈছোঁ বনাবলৈ কণী এফালে বইল কৰি ল'লোঁ। বইল কৰি লোৱা কণী এনেকৈ ফালি ল'লোঁ। এফালে অলপমান আলু মিহিকৈ পিটিকা কৰি লৈছোঁ আৰু দুডোখৰমান এনেদৰে ডাঙৰ ডাঙৰ কৰি থৈছোঁ। আৰু এইফালে লৈছোঁ কেইফুটমান নহৰু, এটা পিঁয়াজ, এটা বিলাহী। এতিয়া মই এই কাটি থোৱা পিঁয়াজ, বিলাহী আৰু নহৰুখিনি বনাই লৈছোঁ। মিক্সিত দি এতিয়া এই পেষ্টখিনি এই আটাইখিনি বাতি এটাত উলিয়াই লৈছোঁ। এনেদৰে এই কণীকেইডোখৰৰ ওপৰত অকণমান হালধি ছটিয়াই দিছোঁ আৰু লগতে অকণমান নিমখো ছটিয়াই দিছোঁ আৰু এনেদৰে অলপমান মোহাৰি দিছোঁ, যাতে ইয়াৰ কালাৰটো ভাজোতে ধুনীয়া আহিবৰ কাৰণে। আৰু মই এতিয়া ইয়াত কণী কেইপিচ দি দিছোঁ। এনেদৰে অকণমান ভাজি লওঁ। বেছি দেৰি নাভাজোঁ, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই কণী কেইপিচ উল্টাই দিছোঁ। ইটো চাইড চাওঁচোন, ইমান ধুনীয়া কালাৰ এটা হৈছে। এতিয়া মই আনটো চাইডো সিজিবৰ কাৰণে এনেদৰে এৰি দিছোঁ। এতিয়া মই এই আটাইকেইডোখৰ কণী মই কাঁহী এখনত কাঢ়ি ল'ম। মই ইয়াত ডাঙৰ ডাঙৰকৈ থোৱা আলুকেইডোখৰ অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। এতিয়া মই আলুকেইডোখৰ কাঢ়ি ল'ম মই ইয়াৰ পৰা, কেৰাহীৰ পৰা। এতিয়া মই আলুকেইডোখৰ কেৰাহীৰ পৰা আঁতৰাই লৈছোঁ। তাতে মই এখিলা তেজপাত আৰু অলপমান পিঁয়াজ দি দিছোঁ। এতিয়া অলপমান হালধিও দি দিছোঁ আৰু এতিয়া খুব ধুনীয়াকৈ লৰাই ল'ম। আৰু ইয়াত মই এতিয়া আগত বনাই থোৱা পেষ্টটো দি দিম। আৰু এইখিনি অলপ সময় তেল বিৰিঙি নোযোৱালৈকে অকণমান সময় ভাজি থাকিম। অকণমান নিমখো দি দিছোঁ, মই বেছি নাই এতিয়া অকণমান দিছোঁ, দেখিছে। এইখিনি অলপমান সিজিবলৈ এৰি দিম। ঢাকনো লগাই দিছোঁ। এইখিনি মই এতিয়া চাম, ঢাকনেৰে চাই আছোঁ। অকণমান ঢাকনেৰে লৰাই থাকিব লাগে, তেতিয়া গম পোৱা যাব ধুনীয়াকৈ সিজিলে নাই সিজা। অকণমান দিবলৈ ষ্টাৰ্ট কৰিছোঁ। মছলা হৈ গৈছে। মই ইয়াতে মিহি মিহিকৈ যোনখিনি আলু পিটিকি এতিয়া থৈছিলোঁ আলুখিনি সেইখিনি ইয়াৰ মিহলাই ওপৰত দি দিম। ধুনীয়াকৈ অলপ সময় ভাজি ৰাখিম, যাতে অকণমান সময় এই আটাইখিনি মিক্স হৈ যায়, তাৰ বাবে। মই ভজাৰ পিছতে মই ইয়াত উতলি থকা গৰম পানী মিহলাই দিম। অকণমান দিছিলোঁ, সেইকাৰণে এতিয়া বেছি নাই দিয়া, অকণমানেই দিছোঁ। আগতে ভাজি থোৱা আলু আৰু কণীকেইডোখৰ দি দিম। আৰু এতিয়া অকণমান সময় সিজিবৰ কাৰণে ইয়াত ঢাকন লগাই দিম। চাওকচোন কেনেদৰে ইমান ধুনীয়াকৈ উতলি আছে। এতিয়া মই ঢাকনখন এৰাই চাম কেনেকুৱা হৈছে। গোন্ধটো কিন্তু বহুত ধুনীয়া আহিছে। মান ধনিয়া বিচাৰি গৈছিলোঁ, নাপালোঁ, কাৰণ পানী হোৱাৰ কাৰণে সকলো মৰি গ'ল। এয়া চাওক না, দুডোখৰমান, অকল দুখিলাহে পালোঁ, সৰু সৰু তাকো। এই দুখিলা ইয়াত দি দিওঁ। আৰু মই এতিয়া ইয়াৰ এফালৰ পৰা মই কুহুম এডোখৰ ভাঙি দিম। কুহুমডোখৰ ভাঙি দিলে আঞ্জাখন খাবলৈ ভাল হয়, নহয় জানো?
সেইকাৰণে ময়ো অলপমান এডোখৰ ভাঙি দিলোঁ। আৰু এইখিনি হৈছেগৈ আৰু লাহেকৈ, আৰু অকণমান আঠুৱা দিওঁ, পাছৰখিনি হৈ দেখিছেনে ইয়াৰ জোলকণো পূৰা ডাঠ হৈ আহিলে। মই এতিয়া এইখিনি গেছ অফ কৰি নমাই থ'ম। এতিয়া মই এই কণী তৰকাৰীখন বাতি এটাত উলিয়াই ল'ম। এতিয়া মই এটা বাতি লৈছোঁ, পিঁয়াজ আৰু এটা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু তাৰপিছত এতিয়া দিম এইখিনি বিলাহী, ইয়াত দিম পুৰি লোৱা দুফুটামান নহৰু, আৰু ইয়াত এতিয়া মেইন বস্তু দিম কঁঠাল গুটিকেইটা গৰম হৈ আছে, সেইকাৰণে হাতা এখন দিয়ে এনেদৰে দি দিছোঁ। এই আটাইখিনি ভালদৰে পিহি ল'ম। তাৰপিছত ইয়াৰ এটা চাটনি তৈয়াৰ হৈ যাব। ইয়াত দিম এতিয়া অলপমান মিঠাতেল, অলপমান নিমখ, আৰু এই আটাইখিনি এতিয়া ভালদৰে পৰিৱেশনৰ কাৰণে বাতি এটাত এনেদৰে উলিয়াই লৈছোঁ। কঁঠাল গুটিৰ চাটনি ৰেডি হৈ যাব। আপোনালোকৰ আগত দুপৰীয়া সাজ ৰেডি। আজি ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই।